Hello guys, welcome back to my YouTube channel. তো আজি বহুত দিনৰ মূৰত সুদূৰ ক'ব গ'লে আপোনাৰ 4-5 মাহৰ পিছত আজি মোৰ মানে বহুত বেছি ভিডিও এটা বনাবলৈ ইচ্ছা গ'ল আৰু ঘৰত এনেই বহি আছো বেকাৰ মানে পৰীক্ষাও শেষ হ'ল গ্ৰেজুৱেশ্যন কমপ্লিট বুলি ক'ব পাৰি এতিয়া পৰীক্ষা যেনেকৈ শেষ হ'ল আৰু ট্ৰাই কৰি আছো মানে কি পাৰোঁ তাকে পঢ়িম আৰু বাকী এতিয়াতো যেনেকৈ ঘৰত এনেই আছো আজি মন গ'ল ভিডিও এটা বনাবলৈ আৰু ভিডিওটো কি বনাম মানে তো আজি ভিডিওটো আপোনালোকে দেখিছে কি বনাম চাগে গম পাইছে অলৰেডি মোৰ মানে গোটেই মুখখন গোটেই একদম পুৰা চিম্পল মানে লগোৱা নাই জাষ্ট মই মুখখন ধুইছোঁ আৰু মচি পেলাই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ একো ৱে লগোৱা নাই মই মেকআপ কৰিম আজি মানে এনেকুৱাও মানে ইমান বেছি মেকআপো নকৰোঁ কাৰণ মই একো ফটোশ্বুট নকৰোঁ বা কিবা নকৰোঁ তো মেকআপটো কৰিম অনলি মই ৰিল বনাম আৰু তো ৰিল বনাবলৈ মই কেনেকৈ মেকআপ কৰিম মানে ইমান বেছিও নকৰোঁ কাৰণ মোৰ ওচৰত মানে বস্তু আছিলে প্ৰায়খিনি বস্তু শেষে হৈ গ'ল যিখিনি বস্তু আছে সেইখিনি বস্তুতে মানে এডজাষ্ট কৰি পেলাই মোৰ ইয়াতে যিমানখিনি পাৰোঁ মেকআপ কৰিম আৰু কেনেকুৱা লাগে বাট এতিয়া মইতো বহুত বেছি মানে চিম্পলত আছোঁ আৰু দেখি পেলাই বহুত ভুটনি নিচিনা লাগিছে কিছুমান ছোৱালীক চিম্পলত থাকিলে ভাল লাগে বাট মোক মই ভাল নাপাওঁ সেইকাৰণে মই এতিয়া মেকআপ কৰিম আৰু ৰিল বনাবলৈ মই মেকআপ কৰিম মেকআপ কেনেকৈ কৰিম জানো নে নাজানো মেকআপ কৰিবলৈ আপোনালোকে চাই যাব ভিডিঅ'টো আৰু পিছত মোক জনাব যে মই জানো নে নাজানো মেকআপ কৰিবলৈ ঠিক আছে এতিয়া মই মেকআপ ষ্টাৰ্ট কৰোঁ মই একো লগোৱা নাই এতিয়া মই ষ্টাৰ্ট কৰিম মেকআপ মইতো প্ৰথমতে ক্ৰীম এটা লগাই লওঁ একো লগোৱা নাই মই কেমেৰাটা বেছি লগাব লাগিছে দেই কেনেকুৱা লাগিছে
কিবা ভাৱৰীয়া পেইণ্ট কৰা দেখা লাগিছে মুখখনৰ লগত মিলা নাই
বেয়া লাগিছে নেকি বাৰু কথাটো নাই লগাওক পাৰিছোঁ ন মেকআপ কৰিবলৈ চিম্পল কৰিছোঁ ইমান চিম্পল মানে কি আৰু কৰিছোঁ আৰু অলপ চলপ বেছি বস্তু ইউজ কৰা নাই মই বাকী এইটো এতিয়া আৰু মই ৰিল বনাবলৈ চাদৰ মেখেলা পিন্ধি ল'ম অকণমান অসমীয়া গানত বনাম ৰিলচ আৰু তাৰপিছত চাদৰ মেখেলা পিন্ধি পেলাই মানে প্লেইনটো দেখাই আছোঁ আৰু এইটো হ'ল মোৰ সম্পূৰ্ণ লুক এতিয়া মই ৰিলচ বনাম ইনষ্টাগ্ৰামত তো কেনেকুৱা লাগিছে বাৰু মোক দেখিবলৈ এনেই মই মেকআপ কৰিব জানোনে মানে ভাল লাগিছে যদি কমেণ্ট কৰি জনাব হা আৰু মোৰ এইটো চাদৰ মেখেলা নিশ্চয় চাদৰ মেখেলা পিন্ধিছোঁ আৰু বেছিও কৰা নাই চিম্পলকৈ কৰিছোঁ জাষ্ট মেকআপটো আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত 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 বেছি ধন্যবাদ আৰু একো যেন বেয়া নাপায় মই ইমান মানে কি পাৰিছোঁ বনাইছোঁ আৰু ভাল পাওঁ এইবিলাক কৰি পেলাই সেইকাৰণে বনাইছোঁ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই ৰিলচ বনাওঁ মই ইনষ্টাগ্ৰাম আই ডি মই ইয়াতে আপোনালোকক দেখাই দিম দি দিম ইনষ্টাগ্ৰাম আই ডি আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক দি দিম ভিডিঅ'ৰ লিংক দি দিম আপোনালোকে গৈ মোৰ ইনষ্টাগ্ৰামত পাৰে যদি ফ'ল' কৰিব নকৰিলেও কথা নাই এনেই চাব পাৰিব মোৰ ৰিলচটো আৰু ফ'ল' কৰিলে বাৰু মই ফ'ল' বেক দিমেই এণ্ড বাই বাই